ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ আলোচিত বিষয়টো হৈছে ধ্বনি বিজ্ঞানৰ শাখা ব্ৰাঞ্চেছ অৱ দ্য ফনেটিক্স। ধ্বনি বিজ্ঞানৰ শাখাসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান, যাক কোৱা হয় আৰ্টিকুলেটৰী ফনেটিক্স, তৰংগ ধ্বনি বিজ্ঞান, যাক ইংলিছত কোৱা হয় এছোৱাষ্টিক ফনেটিক্স, আৰু শ্ৰৱণাত্মক ধ্বনি বিজ্ঞান, যাক ইংলিছত কোৱা হয় অডিটৰী ফনেটিক্স। এই তিনিটা ধ্বনি বিজ্ঞানৰ শাখা আমাৰ তিনিটা বিষয়ৰ সৈতে জড়িত। সেই তিনিটা বিষয় হৈছে, এটা হৈছে ভাষা কোৱা বক্তাজন, বক্তা, তৰংগ, আৰু আনটো হৈছে শ্ৰোতা। শ্ৰোতা বক্তাই ধ্বনিসমূহ উচ্চাৰণ কৰে। বক্তাই ধ্বনিৰ উচ্চাৰণ কৰে। সেই উচ্চাৰণ কৰা ধ্বনিসমূহ বায়ুৰ দ্বাৰা শ্ৰোতাৰ কৰ্ণকুহৰত প্ৰৱেশ কৰে। শ্ৰোতাই সেই ধ্বনিসমূহ কেনেদৰে শুনে, শ্ৰোতাই কেনেধৰণে সেই ধ্বনিসমূহ শুনাৰ পিছত পৰ্যবেক্ষণ কৰে, তাৰ পাৰ্থক্য ধৰা পেলায়, সেয়া হৈছে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানৰ বিষয়। বক্তাই ধ্বনিসমূহ উচ্চাৰণ কৰিলে সেই উচ্চাৰণ কৰা প্ৰক্ৰিয়াটো উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানৰ বিষয়। বক্তাই ধ্বনিসমূহ উচ্চাৰণ কৰাৰ পাছত কি কৰিব? তোমালোকে আগতে পাইছাই, উচ্চাৰণ কৰা ধ্বনিসমূহৰ তালিকা প্ৰস্তুত কৰিব। তাৰ পিছত সেই তালিকাত কি থাকিব? উচ্চাৰণৰ স্থান, উচ্চাৰণৰ ধৰণ আদি তাত সেই তালিকাখনত থাকিব। অসমীয়া ভাষালৈ যদি আমি মন কৰোঁ, তেতিয়াহ'লে অসমীয়া ভাষাৰ ধ্বনিসমূহক উচ্চাৰণৰ পাৰ্থক্যৰ ভিত্তিত স্বৰধ্বনি, ব্যঞ্জনধ্বনি আদি দুই ধৰণে ভাগ কৰা হৈছে। আৰু স্বৰধ্বনি, ব্যঞ্জনধ্বনিক এটা তালিকা প্ৰস্তুত কৰি, আৰু সেই তালিকাত কি কৰা হৈছে? স্বৰধ্বনি, ব্যঞ্জনধ্বনিৰ স্থান, ধ্বনিৰ উচ্চাৰণৰ ধৰণ অনুসৰি সেই ধ্বনিবোৰক স্পৰ্শধ্বনি, নাসিক্যধ্বনি আদি ধৰণে ভাগ কৰিছে। আৰু এনেদৰে তালিকাকৰণ কৰা প্ৰক্ৰিয়াটো উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানৰ বিষয়। বক্তাই উচ্চাৰণ কৰা ধ্বনিসমূহ বায়ুমণ্ডলত কেনেধৰণে প্ৰতিক্ৰিয়া সৃষ্টি কৰে, সেই ধ্বনিসমূহ কেনেদৰে, তাৰ দৈৰ্ঘ্য কেনেকুৱা ধ্বনিসমূহৰ, তাৰ সুৰ কেনেকুৱা, তাৰ ঘোষত্ব আছে নে নাই, সঘোষ নে অঘোষ, ঘোষত্ব, সুৰ, দৈৰ্ঘ্য আদিৰ আলোচনা ক'ত কৰা হয়? তৰংগ ধ্বনি বিজ্ঞানৰ আলোচিত বিষয়। বক্তাই উচ্চাৰণ কৰা ধ্বনিসমূহ তৰংগ ধ্বনি বিজ্ঞানত তাৰ ঘোষত্ব, সুৰ, দৈৰ্ঘ্য আদিৰ আলোচনা কি কৰা হয়? তৰংগ ধ্বনি বিজ্ঞানত আলোচনা কৰা হয়। তৰংগ ধ্বনি বিজ্ঞানত তোমালোকে চাগে ভাবিছা যে তৰংগ ধ্বনি বিজ্ঞানত এইসমূহ আলোচনা কৰিবলৈ, এই ঘোষত্ব, সুৰ, দৈৰ্ঘ্য আদি আলোচনা কৰিবলৈ কেৱল কাণেৰে শুনিয়েই বা মুখেৰে কৈয়েই আলোচনা কৰিব নোৱাৰি। এই তৰংগ ধ্বনি বিজ্ঞানত সেয়ে কিছুমান যন্ত্ৰ পাতিৰ সহায় ল'বলগীয়া হয়। সেই যন্ত্ৰ পাতিবোৰ হৈছে কাইমোগ্ৰাফ, স্পেক্ট্ৰোগ্ৰাফ, চিচিলোগ্ৰাফ আদি যন্ত্ৰ পাতি। তোমালোকক যেতিয়া কেতিয়াবা সুধিব যে ভাষা বিজ্ঞানক কিয় বিজ্ঞান বুলি কোৱা হয়, তেতিয়া তোমালোকে এই কথাখিনিও লিখি দিব পাৰিবা যে অন্যান্য বিজ্ঞানৰ দৰে ভাষা বিজ্ঞানত কি কৰা হয়? কিছুমান যন্ত্ৰ পাতি ব্যৱহাৰ কৰা হয়। যন্ত্ৰ পাতিৰ সহায়ত ভাষা বিজ্ঞানৰ বিভিন্ন বস্তু পৰীক্ষা নিৰীক্ষা কৰা হয়, আৰু সেইকাৰণেও ভাষাক বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। গতিকে তৰংগ ধ্বনি বিজ্ঞানত এই কথাখিনিৰ আলোচনা হোৱাৰ পিছত কি কৰা হয়? শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানত শ্ৰৱণ
মানে শুনা। শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানত শ্ৰোতাই কেনেদৰে এই ধ্বনিসমূহ শুনিছে, শ্ৰোতাই এই ধ্বনিসমূহৰ পাৰ্থক্য কেনেদৰে নিৰূপণ কৰিছে, তাৰ স্বৰ, ব্যঞ্জন আদি কেনেদৰে নিৰ্ণয় কৰিছে, তাৰ বিষয়ে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানত আলোচনা কৰা হয়। আৰু তোমালোকে এইটো কথা মন কৰিবা যে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানৰ এই শাখাটো ধ্বনি বিজ্ঞানৰ এটা নতুন শাখা, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাহে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানে মূৰ দাঙি উঠিছে। শ্ৰৱণাত্মক ধ্বনি বিজ্ঞান প্ৰায় মুকলি হৈছে বুলি আমি ক'ব পাৰোঁ। কিন্তু এই শাখাটোত ধ্বনি বিজ্ঞানে ধ্বনিৰ অধ্যয়নৰ নিৰ্ভুল এটা বিশ্লেষণ দাঙি ধৰিব পৰা নাই, আৰু সেইকাৰণে ভাষা বিজ্ঞানীসকলে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানক শ্ৰেষ্ঠ ধ্বনি বিজ্ঞান বুলি স্বীকৃতি দিব নোখোজে। কাৰণ এই শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানে স্বৰধ্বনি, ব্যঞ্জন ধ্বনি আদিৰ ক্ষেত্ৰত এটা সঠিক সিদ্ধান্তত উপনীত হ'ব নোৱাৰে। ধ্বনি বিজ্ঞানৰ শাখাসমূহৰ ভিতৰত উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানকে শ্ৰেষ্ঠ শাখা বুলি বিবেচনা কৰা হয়, নিৰ্বাচন কৰা হয়। কাৰণ উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানত ধ্বনিৰ প্ৰাৰম্ভিক কথা, ধ্বনিৰ আটাইতকৈ প্ৰধান কথা উচ্চাৰণ, ধ্বনিৰ তালিকাকৰণ, স্থান আৰু ধৰণ আদি গোটেই কথাখিনি আলোচনা কৰা হয়। আনকি তৰংগ ধ্বনি বিজ্ঞানত আলোচনা কৰা ঘোষত্ব, সুৰ, দৈৰ্ঘ্য আদি কথাবোৰো উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানে সামৰি লৈছে। শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানে সামৰি লোৱা স্বৰধ্বনি, ব্যঞ্জন ধ্বনি আদিৰ ভাগ বা স্বৰধ্বনি, ব্যঞ্জন ধ্বনি আদিৰ তালিকাও কি কৰা হয়, উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানে সামৰি লৈছে। আৰু সেইকাৰণেই উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানক শ্ৰেষ্ঠ ধ্বনি বিজ্ঞানৰ শাখা বুলি বিবেচনা কৰা হয়। আজিৰ কাৰণে এইখিনিয়ে হ'ব তোমালোকৰ।